Hey guys, welcome back to my YouTube channel Paul Vlogs. তো আজি মানে মোৰ দিনটো একদমেই বেয়া আৰু মানে কিয় বেয়া মই সকলো কৈ আছোঁ মানে কৈ নাথাকোঁ ভিডিঅ'টো চাই যাওক মাত্ৰ ভিডিঅ'টো দেখা হ'ব সকলো। প্ৰথমতে নতুন ভিডিঅ' এটালৈকে সকলোকে স্বাগতম জনাইছোঁ আৰু এতিয়া মই যাব লাগে ভেকচিন ল'বলৈ মানে ছেকেণ্ড ভেকচিনটো মই প্ৰথম ভেকচিনটো লৈছিলোঁ সেই মানে আমাৰ কলেজত লৈছিলোঁ কিন্তু কালি কলেজত দিছিল কিন্তু মই কালি কিবা প্ৰব্লেমৰ বাবে ল'ব নোৱাৰিলোঁ কালি কলেজত সেইবাবে এতিয়া যাই আছোঁ হস্পিটেলত আমাৰ শুৱালকুছি হস্পিটেলত তাতে যাওঁ তাতে লৈ পেলাই আহোঁ একবাৰ তো ব'লক। এতিয়া আমি আহি পালোঁ শুৱালকুছি হস্পিটেল এইখন হস্পিটেলখন শুৱালকুছি হস্পিটেলত ল'ম বেজীটো মানে ভেকচিনটো ব'লক। প্ৰথমতে চাইকেলখন থৈ লওঁ এইখন হ'ল আমাৰ শুৱালকুছি হস্পিটেলখন। এতিয়া চাইকেলখন থৈ লওঁ ভালদৰে বেজীটো ল'ব লাগে আৰু এই চাইকেল থৈ ল'লোঁ এতিয়া ব'ল ভিতৰত যাওঁ। এতিয়া মানে মই ভেকচিনটো ল'ব নাপালোঁ কাৰণটো মই সকলো কৈ আছোঁ কি কেছ হৈ গ'ল মানে চাওক মই এতিয়া কাৰণটো কৈ আছোঁ। এতিয়া ঘৰত আহি পালোঁ আৰু এতিয়া যাব লাগিব মানে কি হ'ল এতিয়া কাৰণটো কওঁ সকলো ভালদৰে কওঁ। মই যেতিয়া ভেকচিন ল'ব গ'লোঁ যোৱাৰ পিছত মোক মানে যোনটো ডক্টৰ আছিল সেই ডক্টৰজনে ক'লে যে তোমাৰ বোলে বেজীটো সেইটো হোৱা নাই সম্পূৰ্ণ মানে সময় হোৱা নাই বেজী ল'ব ছেকেণ্ড ড'জটো ল'ব কিন্তু ইফালে মোৰ কাগজখনত আৰু মেছেজত দেখুওৱা আছে যেন আজি ডেটটো আছিল আৰু কালি লাষ্ট ডেট আছে মোৰ কালি লাষ্ট ডেটৰ ভিতৰত মই ভেকচিনটো ল'ব লাগিব কালি লাষ্ট ডেট আছিল সেইবাবে মই গৈছিলোঁ কিন্তু মোক ক'লে যে তুমি এটা কাম কৰা তোমাৰ যোনটো মেছেজ আছিল সেই মেছেজখন তুমি প্ৰিণ্টেড কৰি লৈ আনা মোৰ প্ৰথম ভেকচিনৰ মেছেজখন সেইখন মেছেজ আনিবলৈ ক'লে সেইবাবে এতিয়া মই ভাবিছোঁ এতিয়া মেছেজখন লৈ পেলাই আৰু একবাৰ যাওঁ তো ব'লক যাওঁ কি হয় এইবাৰ চাওঁ। সেইবাবে আৰু এইবাৰ আৰু ওলাই আহিলোঁ ভেকচিন ল'বৰ বাবে যাওঁ আৰু একবাৰ কি হয় চাওঁ এইবাৰ যদি হৈ যাব ভালদৰে ভেকচিনটো ল'ব পাৰিলে কাৰণ ভেকচিন নহ'লে ক'তো আজিকালি যাব নেদে দুটা ভেকচিন নহ'লে সেইবাবে ল'ব পাৰিলে ভাল। এতিয়া মই কাগজখন ওলাই লওঁ যোনখন কাগজৰ কথা কৈছোঁ যোনখন লাগিব বুলি কৈছিল সেইখন কাগজখন উলিয়াই ল'লোঁ এতিয়া চাইকেলখন থ'লোঁ এতিয়া আৰু ভিতৰত যাওঁ। এতিয়া আৰু ওলাই আহিব লগা হ'ল কাৰণ আহোঁতে মানে বহুত দেৰি হৈ গ'ল সেইকাৰণে এতিয়া ভেকচিন শেষ হৈ গ'ল অহাত দেৰি হৈ গ'ল মানে সেয়াই আৰু। তো গাইজ এয়া আছিল আজিৰ দিনটো একদম বেকাৰ গ'ল গোটেই দিনটো আৰু এনেকৈ বেজী ল'ম বুলি আশা কৰি ল'ব নোৱাৰিলোঁ। এতিয়া কালি মানে বা পৰহি দিনা ল'ব লাগিব ডক্টৰক সুধিছোঁতে মোক কৈছিল সোমবাৰ মানে আহিবা এতিয়া সোমবাৰে ল'ব লাগিব। আৰু এটা কথা কৈ দিওঁ আপোনালোকে মোৰ 200 ছাবস্ক্ৰাইবাৰ বহুত জল্দি সোনকালে কৰি দিলে সেইবাবে বহুত ধন্যবাদ আপোনালোকৰ আৰু 200 ছাবস্ক্ৰাইবাৰ হোৱাৰ কাৰণে মোৰ বহুত ভাল লাগিছে আৰু এনেকৈ 300 400 500 600 সকলোতে মোক আগবঢ়াই নিব যেন এদিন হ'লেও মোৰ 1K ছাবস্ক্ৰাইবাৰ কমপ্লিট হয় সেইবাবে সেই আশা ৰাখি মই আপোনালোকক এই ভিডিঅ'টো গুড বাই কৰিলোঁ বাই বাই।